টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি প্ৰক্ৰিয়া এটা চলি আছে আৰু যিটো ভেঞ্চাৰ হৈ আছে আইনখন এইবাৰ সংশোধন হ'ব। মইতো ক'লোৱেই যে 10 অক্টোবৰ নতুন নিযুক্তি হ'ব। অকণমান ৰ'ব, আৰু আছে। পিছে তাৰ আগতে চাই লওক আজি আপোনালোকৰ সৈতে কি কি বিষয়ৰ ওপৰত আলোচনা কৰিম। PTR মেইনটেইন আৰু আকৌ এবাৰ ৰেচনেলাইজেশ্যন হ'বলৈ গৈ আছে, তাৰ ওপৰত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। ছেকেণ্ডলি থাকিব ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আকৌ এবাৰ কৰা হ'ব আৰু যিটো নিউ এক্টৰ অধীনত হ'ব। নেক্সট আছে চৰ এৰিয়া যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহত উন্নতিকৰণৰ বাবে কি কি ধৰণৰ ব্যৱস্থা হাতত লৈছে। তাৰপিছত আছে ইউডাইচ প্লাছৰ ডাটাসমূহক কিদৰে আপডেট কৰিব, লগতে যিসমূহ বিদ্যালয়ৰ ইউডাইচ নাই সেইসমূহ বিদ্যালয়ত আপোনাৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিবনে নাই, তাৰ ওপৰত আছে এক সম্পূৰ্ণ সুকীয়া মন্তব্য আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ। আৰু আছে লগতে টিউটৰ শিক্ষকসকলৰ দৰমহা সম্পৰ্কে, কাৰণ টিউটৰ শিক্ষকসকলে বহুদিনৰ পৰা আন্দোলন কৰি আছে দৰমহা বৃদ্ধি কৰাৰ বাবে। পোনপ্ৰথমে চাই লওক PTR মেইনটেইন আৰু নতুন যি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া আছে এই বিষয়ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। প্ৰাথমিক পৰ্যায়তো আমাৰ যিসমূহ বিদ্যালয় আছে আমি PTR মেইনটেইন কৰি পেলাই আমি শিক্ষক নিযুক্তি ৰেচনেলাইজেশ্যন আমি কৰিছোঁ। নতুনকৈ আকৌ এবাৰ ৰেচনেলাইজেশ্যন হ'ব। যিখিনি ভেকেঞ্চি আছে 10 অক্টোবৰত আমাৰ নতুনকৈ শিক্ষক নিযুক্তি হ'ব আৰু গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ প্লাছ LPME টিচাৰ এই 10 অক্টোবৰৰ নতুন নিযুক্তিৰ পাছতে চাউথ চালমাৰা মানকাছাৰৰ খালী পদখিনিও পূৰণ কৰা হ'ব। ফ্ৰেণ্ডছ, এতিয়া চাওক ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যি নতুন নিয়ম, এই নতুন নিয়মৰ অধীনত কিদৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব, আমাৰ শিক্ষামন্ত্ৰীৰ আন এক মন্তব্য। কমাৰ্চ কলেজ নাই, গতিকে নিশ্চিতভাৱে অনাগত দিনবিলাকত হ'ব। আৰু বিজ্ঞান শিক্ষা একেবাৰে নাই সেইটো অনুপস্থিত এইটো নহয়, যে ভেঞ্চাৰ হ'লেও আপোনাৰ মানকাছাৰ কলেজত আছে বা হাথিঙিমাৰী কলেজত বিজ্ঞান শাখা আছে। আৰু যিটো ভেঞ্চাৰ হৈ আছে আইনখন এইবাৰ সংশোধন হ'ব। যদি তেওঁলোকে আইনৰ সংশোধন মানে আওতাৰ ভিতৰত আহি যায় তেতিয়াহ'লে প্ৰাদেশিকৰণৰ ব্যৱস্থা হ'ব। হয় ফ্ৰেণ্ডছ, এতিয়া আছে 10 অক্টোবৰত হ'বলগীয়া শিক্ষক নিযুক্তি সম্পৰ্কে কি কয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই। মইতো ক'লোৱেই যে 10 অক্টোবৰত নতুন নিযুক্তি হ'ব। নিযুক্তি হোৱাৰ লগে লগে ইয়াতো সেই নিযুক্তি যিখিনি খালী পদ আছে খালী পদখিনি পূৰণ কৰা হ'ব। আৰু ৰেচনেলাইজেশ্যনটো মূল কথা। ক'ৰবাত শিক্ষক কম আছে, ক'ৰবাত বেছিকৈ আছে, গতিকে বেছি থকা ঠাইৰ আমি শিক্ষকসকলক ইয়ালৈ আমি স্থানান্তৰিত কৰিম। এইবাৰ আমাৰ শিক্ষামন্ত্ৰীৰ মন্তব্য আছে চৰ এৰিয়াত যিসমূহ বিদ্যালয় আছে এই বিদ্যালয়সমূহ উন্নতিকৰণৰ বাবে চৰকাৰে কি কি ধৰণৰ ব্যৱস্থা হাতত লৈছে তাৰ ওপৰত। পিছপৰা নহয়, আপোনালোকে যেনেকুৱা ভাবি আছে ঠিক তেনেকুৱা নহয়। চৰ অঞ্চলৰ আজি মইতো ৰিভিউ কৰিছোঁ, চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা যথেষ্ট এতিয়া ষ্ট্ৰীমলাইন হৈছে, উন্নত হৈছে। নে তেনেকুৱাতো মোৰতো তথ্যত অহা নাই। মোৰতো শিক্ষা হেতুত মই এটেণ্ডেঞ্চ পাই আছোঁ আৰু মানে চাউথ চালমাৰা মানকাছাৰৰ বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি 80%। সেইটো শিক্ষা হেতু এপত আহি আছে। আৰু ছাত্ৰ ছাত্ৰীৰ যি উপস্থিতি, গড় উপস্থিতি 60%, সেইটো অল আছাম একেই। আৰু কোনো সময়ত আমি 80%লৈকে উপস্থিতি পাই আছোঁ। গতিকে শিক্ষা হেতু এপ হোৱাৰ পাছত আমি মনিটৰিং কৰিবলৈ সক্ষম হৈছোঁ। গুণোৎসৱতো চাউথ চালমাৰা মানকাছাৰে ভাল ফলাফলেই কৰিছে। গতিকে কিছুমান মানুহে বাহিৰৰ পৰা ধাৰণা কৰি থাকে যে চৰ চাপৰি অঞ্চলত আমি শিক্ষাটো অৱহেলা কৰি আছোঁ। আমি অকণো অৱহেলা কৰা নাই। চৰ চাপৰি অঞ্চলত যাতে LP স্কুলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ভাল পুষ্টি পায়, জেনেৰেল এৰিয়াত এটা কণী পায় সপ্তাহত, ইয়াতে 3টা কণী আমি দিওঁ। গতিকে এই সকলোবিলাক যত্ন লোৱা হৈছে আৰু তাৰ ফলাফলো আমি সেইমতে পাইছোঁ। আৰু এটা কথা নকলে নহয়, ইউডাইচ নথকা বিদ্যালয়ত আপোনাৰ ল'ৰা ছোৱালীৰ নামভৰ্তি কৰিবনে নাই, যদি কৰে তেতিয়াহ'লে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনক। মই সকলো বিদ্যালয়ক ইউডাইচত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইচ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব। কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। এখন বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নৱোদয়ত চিলেকশ্যন হয়, তেওঁ এডমিশ্যন ল'ব নোৱাৰিব, কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইচ কোড নাই বা ৰিকগনিশ্যন নাই। আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ, প্ৰচেষ্টাও লৈছোঁ। এতিয়া ইউডাইচৰ
প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সকলো বিদ্যালয়ে যাতে এনৰোল কৰে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি লৈ কি ক'লে চাওক টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু কেবিনেটে যিমতে সিদ্ধান্ত লয় সেইমতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লয় ফ্ৰেণ্ডছ এইকেইটা আছিল আজিৰ আমাৰ গুৰুত্বপূৰ্ণ কেইবাটাও ইনফৰমেশ্যন যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনাক আগলৈকে লাগে তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে ৰাইট ছাইডত যি বেল আইকন আছে আপুনি বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং বাই বাই